কেমেৰা ওচৰত লাজ খাই গ'ল নহ'ব নহয় এনেকুৱা হেল্ল' হাই তো কেনেকুৱা আপোনালোকে আশা কৰি চবে ভাল আছে তো আজি হয় লক্ষ্মী পূজা তো আজি আমাৰ ঘৰ সৰু সুৰাকৈ মানে লক্ষ্মী পূজা পাতিম আৰু তাৰ কাৰণে মই মানে আটা মাৰি থ'বলৈ লৈছোঁ আটা মাৰিম তাৰপিছত আধা ঘণ্টামান ঢাকি ৰাখিম তাৰপাছত বেলিম আৰু তো এয়া লৈছোঁ পানী এফালে নিমখ আনিম বাৰু দেই অকণমান নিমখটো দিব লাগিব ন চ' সেইটো কৰিম তাৰপিছত এই দেখিছেনে বাচ্চা পাৰ্টি একেবাৰে মোবাইলো লাগে এইফালে টিভিও লাগে গোটেইখিনি লাগে মানে কেইটা বাজিলে ক তহঁতে আটা কচোন ক না এইফালে চাই ক এই তো মই দেখাওঁ এতিয়া সৰু সুৰা আমাৰ মায়ে কৰি আছে আৰু আমাৰ মায়ে ষ্টাৰ্ট কৰি দিলে চাকি জ্বলাব ষ্টাৰ্ট কৰিছে আৰু মায়ে ফল মূল তাৰপিছত ফুল ধূপ আৰু ইয়াত চাকিখিনি আছে চাকি তেল আৰু মায়ে সেয়া আমাৰ সৰু সুৰা আৰু ফটোখনতেই আমি পূজা কৰিম আৰু সৰু সুৰাকৈ পাতিছোঁ আৰু ঘৰতে এতিয়া আকৌ আমাৰ বাচ্চা পাৰ্টিখিনিও আহিব গাঁৱৰ তো সিহঁতকতো ৰেচিপিটো বনাই খুৱাবই লাগিব চ' সিহঁতক ৰেচিপি বনাই খুৱাম তো চাই থাকক তো মই ষ্টাৰ্ট কৰি দিওঁ আৰু নহ'লে বা দেৰি হৈ যাওঁ এতিয়ালৈকেতো 4টা বাজিলেই আৰু বেছি টাইম হৈ গ'লেতো দেৰি হৈ যাব চ' এতিয়া মই ষ্টাৰ্ট কৰি যাওঁ আৰু ন এতিয়া সোনকালে হ'ব এইটো কৰাৰ পিছত আৰু বেলিব লাগিব আকৌ বুট দালি মানে তিয়াই থোৱা আছে তো সেইবোৰো কৰিব লাগিব বনাব লাগিব চ' চাই থাকক এয়া দেখিছে না কাম চৰ্ণিটো বিয়া খাই খাই এতিয়া আহিছে আৰু মোক ইমান কামত লগাই আছে এয়া মই এইফালে আটা মাৰি আছোঁ এজনী ঘূৰি ঘূৰি এতিয়া আহিছে পোৱালি এইবোৰ আৰু বাচ্চা পাৰ্টি এই হিৰইনীজনী একেবাৰে ক'বই নালাগে আৰু ইছ ৰাম ষ্টাইল চাওক কেনেকুৱা কাম ধাম নাই কাম কৰিবি যা দেখিছেনে কেনেকুৱা বায়েকজনী ইমান কাম কৰি আছে আৰু ভনীয়েকজনী ঘূৰি ঘূৰি আহিছে ঘৰত আজি লক্ষ্মী পূজাৰ নামত ঘৰ থাকিব লাগে নাই ফুৰিবহে যায় একেবাৰে আজিৰ জেনেৰেশ্যন 12-13-14 পোৱালি আজিৰ দিনত কি কৰি আছে কোন হয় হেল্ল' গাইজ এইটো কি কৰি আছে পুৰা লাইভ আহি আছে আৰু এজনী সিহঁতে গোটেই পূজা কৰি পিনে দেখিছেনে 12-13 বছৰ হৈছেহে সিহঁতৰ বুঢ়ী তই এইজনী একদম কেমেৰা ওচৰত লাজ খাই গ'ল নহ'ব নহয় এনেকুৱা हेलो गाइस बच्चा लोग हम उम्र में तुम्हारा दीदी लगते हैं कौन बोलेगा आइता हाँ तो मैं कापुर सापुर पिंधिलो कौन बताएगा कि ये 8 साल बड़ा है मुझसे হয় মই তোতকৈ 8 বছৰ ডাঙৰ কি হ'ল তাতে বুঢ়ী হয় তো মই কাপোৰ চাপোৰ গোটেইখিনি পিন্ধিলোঁ আৰু পোৱালিখিনি এতিয়ালৈকে টিভিয়ে চাই আছে কি যে হ'ব আৰু বিচনা চিচনা কি অৱস্থা কৰিলি তহঁতে হা এয়া টিভি চাই ৰাম একদম ফাইটিং চিন চাই আছে চ' মই এইবোৰ কাপোৰ চাপোৰ পিন্ধি ল'লোঁ আৰু এতিয়া মই ৰুটি আটা বেলিবলৈ ষ্টাৰ্ট কৰোঁ আৰু ন ৰুটি বনাওঁ আৰু তো এয়া পূজা কৰিলোঁ ইয়াত পূজা
এয়া মোৰ ভণ্টি ৰুটি বেলি আছে ন পাৰিছ কৰিবলে কাম চৰণী বাইদেউ কৰ দে কৰ ভালকৈ ৰুটি বেল গোল 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 অঁ সেইটোতো হাজবেণ্ডে খেতি পাব এতিয়া শিকি নগ'লে গোল গোল বনা আকৌ কি পেকেটেৰাই একেবাৰে নহ'ব গোল গোল বনাব লাগিব ই তেল দি পিনে গোল গোল বনাই বোলে ইছ ৰাম তেল দি গোল গোল বোলে ৰুটি বনাই বোলে আমাৰ বাইদেউজনী পাৰিছেনে এতিয়া মই আৰু হেৰি এইবোৰ ৰুটি তেলত ফ্ৰাই কৰোঁগৈ আৰু বাই বাই এইটো তোকে দিম খাবলৈ গাইছ এয়া তেল গৰম হৈ আছে আৰু এয়া প্ৰায়ভাগে বনালোঁ এতিয়া বহুতেই কি লাগি ধৰিছে যে চ' বহুত কষ্ট হৈছে মাজে সময়ে যিমান পাৰিছোঁ মই তিমানটো ভিডিঅ' বনাইছোঁ হাতটো কি ধৰিব পৰা নাই সেইটো মোৰ হেৰিটো আটাটো হেৰি হৈ গৈছে যেনে তেনে কষ্ট মষ্ট যিমান পাৰিছোঁ আৰু কষ্টত বনাইছোঁ এইফালে ভিডিঅ' কৰিছোঁ এইফালে পুৰিও বনাই আছোঁ এয়া বনাই আছোঁ ফুলাই নাই দেখোন ফুলিলে একো নাই বাৰু চেষ্টা কৰিছোঁ প্ৰায়ভাগে ফুলিছে বাৰু সেইটো ফুলিলে এইটো ফুলিলে এইটো ফুলিলে সেয়া খাবলৈ লৈছে আমাৰ বাইদেউহঁত খা দে কেনেকুৱা হৈছে নিমখ চিমখ লাগিছে নে নাই কিবা হৈছে তোকতো চব বেয়াই লাগিব পেটুৱা এয়া এইফালে আছে বাচ্চা পাৰ্টি বগাই আছে মোটু মোটু নহয় অ' খা দে খা এনেই কৈছোঁ তই খা আকৌ কি মোবাইল চলাই আছ খা দে চবেই খাই এইটো আমাৰ দেউতা অ' দেউতা কি কৰি আছে পচলা নাই আমি গোটেইখিনি মানুহ খোৱালোঁ তো এতিয়া মাৰ মই খাব লৈছোঁ লাষ্টত চবকে খুৱাই ল'লোঁ তো এতিয়া আমি খাওঁগৈ আৰু এয়া লুচি পৰি লাষ্টত মা আৰু মই খাওঁ চবেই খাই পিনে গ'ল আৰু নিজৰ ঘৰত আৰু ভণ্টিহঁতে বহিব গৈছে এইফালে আৰু ভাইটি এফালে মোবাইল চাই আছে দেউতাই আইতাহঁতক থ'বলৈ গৈছে তো খুৰাহঁতো আহিছিলে ধেৰ মানুহ আহিছিলে তো বহুতো ভাল লাগিলে লক্ষী পূজাৰ আৰু আপোনালোকক লক্ষী পূজাৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা মা কৈ দে লক্ষী পূজা বুলি কৈ দে হেপী লক্ষী পূজা চ' গাইজ আমি এতিয়া খাওঁগৈ হেপী লক্ষী পূজা আৰু লক্ষী পূজাৰ বহুত শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আৰু আশা কৰোঁ আপোনালোকক আজিৰ মোৰ এই ব্লগ ভাল লাগিলে তো বাই মই শুওঁগৈ বহুত ভাগৰ লাগিছে দেই